क'क्राझार जिल्लानि आसाम टक्सनि खौरांगिरिखौ जिउ फोजोबस्रांनायनि हमखि। बिटिसिनि इएम अरूप कुमार डेनि हेंथायै खौराङाव फोसावनायनि थाखाय हुमखि। কি অরূপ কুমার দের নামত কি নেগেটিভ নিউজ বনাইছে কাম নকৰে ঠিকই বনাইছো ইএম অरूप कुमार डे बिथाङा फिसिनानै दोनदों नामा डन ग्रुप। অরূপ কুমার দে বহুত ওপৰৰ মাল গম পাইছো। हेलो 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 काय रे काय আসাম টকছন না হয় কি অরূপ কুমার দের নামত কি নেগেটিভ নিউজ বনাইছে কাম নকৰে ঠিকই বনাইছো কি ঠিকে বনাইছে তো কাম দেখিবি সমষ্টিত হিন্দু এৰিয়াত যাত য'ত ভোট পোৱা নাই তাতে ৰিপৰ্ট বনাই বজাই আছে নেকি কয় টকা পাইছা তই ৰিপৰ্ট বনা নহয় যিটো সমষ্টিবাসীৰ যিটো সমস্যা সেইটোহে বনাইছো মই তো দায়িত্ব লৈছ নেকি তাতে কাম কৰা কাম কৰা নহয় আমাৰ যিটো হোৱা নাই সেইটোতো আমাৰ বাধ্য বনাব নিজৰ লিমিটত থাকিবি বুজিছা কোনে কৈ পইচা আছে লাগে তোক নাকি নহয় কোনে কৈ আছা মই যাই কৈছো ক্ৰিকেটিভ ভিডিঅ' চৰকাৰ কেনেকৈ বনাবি সমষ্টি হিন্দু এৰিয়াত যাই চাবি কাম হৈছে না নাই য'ত ভোট অকল হিন্দু এৰিয়াত ভোট যেতিয়া নিদিয়ে তেতিয়া কিয় নকোৱা যায় যে অসমত ভোট দিয়া নাই সেইকাৰণে কাম হোৱা নাই সেইটো কিয় নকোৱা নহয় বস্তুখিনি ভোট দিছে ভোট দিয়া নাই এইটোতো আমি নাজানো অৰূপ কুমাৰ দে বহুত ওপৰৰ মাল গম পাইছ কোনেও পুৰা কি মইতো নাজানো আমাৰ যিটো নিউজ বনাব লাগে আমি এইটো বনাব লাগিব নেক্সট টাইম ভিডিঅ' এনেকা যে বনাই আছে না গম পাবি হিন্দু এৰিয়া বিলাকত যাইছা কাম হৈছে না নাই শুনক দাদা অকল হিন্দু এলেকা যদি উন্নতি হয় তেনেকুৱা নহব মুছলিম এলেকাও উন্নতি হব লাগিব কতেই হব লাগিব কিমান টকা পাইছা এইটো ক কি টকা পাইছো মই টকা দি কাম নকৰো তো টকা দি কাম নকৰা টকা দি কাম নকৰো মই আৰু একবাৰ নিউজ বনাবিচোন নিউজটো আমি বনাবই লাগিব যদি সমষ্টিবাসী উন্নতি নহয় আমিতো বনাবই লাগিব হেল্ল' মই NLB সংগঠনৰ পৰা কৈছো কওক কিহৰ পৰা এই যে NLB সংগঠনৰ পৰা কৈছো NLB আপুনি যে অৰূপ দে যে আমাৰ যে ইএম আছে যে প্ৰগ্ৰাম সমষ্টি যে ইএম হয় হয় তাৰ এগঞ্চত কি উল্টা পাল্টা আপুনি লিখি আছে কি বকি আছে এইবিলাক আপুনি কথাটো শুনক কি উল্টা পুল্টা মই কি বকিছো আপুনি কওকচোন ক'ত উল্টা পুল্টা দেখাবলে মোক আপোনালোকে ক'ত উল্টা পুল্টা দি আছে আপুনি নহয় ক'ত উল্টা পুল্টাটো ক'ত দেখিলে এইটো কওক আপুনি আমাৰ প্ৰগ্ৰাম লৈ অৰূপ দে লৈ আপোনাৰ মাত মাতবা নালাগে গম পাইছে নে আপোনাৰ যদি বেলেগ কিছু নিউজ আপুনি কৰক কিন্তু আমাৰ প্ৰগ্ৰাম সমষ্টিৰ কিবা হয় বেছি মাত মাতবা নালাগে আপোনাৰ নহয় বস্তুটো আপোনালোকে চাই ল'ব বস্তুখিনি মই বেয়া নিউজ কৰিছো নেকি তাত আপোনালোকে কওকচোন প্ৰগ্ৰামৰ সমষ্টিত আপোনাৰ সোমাব নালাগে আৰু তাতে আপোনাৰ মাথা মাৰবা নালাগে ঠিক আছে আপোনাৰ নম্বৰটো কোনে দিলে মোৰ কি আপোনাৰ নম্বৰটো নাম্বাৰ ক'ত পায় নহয় কোনে দিলে নম্বৰটো কোনে দিলে আপুনি যেতিয়া পেপাৰ খুলিছে তেতিয়া নাম্বাৰটো কিবা হোৱা নাই না নহয় নম্বৰটো কোনে দিলে আপোনাক এইটো কওকচোন নম্বৰটো কোনে দিলে নম্বৰটো কোনে দিয়ে গোটেই আপোনাৰ দেখা দৰকাৰ নাই শুনক দাদা শুনক আমি উচং নিৰপেক্ষ মানুহ ৰিপৰ্টাৰ ৰাইজৰ সমস্যা লৈ আমি নিউজ কৰাটো আমাৰ কৰ্তব্য ক'ত ডেভেলপমেণ্ট হৈছে হোৱা নাই এইটো ৰাইজে ক'ব এইটো আমি কোৱা নাই উল্টা পুল্টা কোৱা নাই ৰাইজে মাতিছে আমি গৈছো আমি নিজে নিজ ইচ্ছাই যোৱা নাই আমি নহয় আমি নিজ ইচ্ছাই যোৱা নাই আমি ৰাইজে মাতিলে আমি জানে যদি ৰাইজ মাতে আমি যাম ৰাইজ নামাতাকে আমি নাযাওঁ ৰাইজৰ সমস্যা ৰাইজে মাতিব নহয় ৰাইজৰ সমস্যা ৰাইজে মাতিব তারা তেনেকে কথা ভদ্ৰভাৱে কথা কওক তেনেকে কথা নকব এইটো ৰাইজে মাতিছে আমি ৰাইজে মাতাৰ কাৰণেহে গৈছো আমি নিজে ইচ্ছা বিচাৰি যোৱা নাই নহয় ৰাইজে মাতিছে আমি গৈছো ৰাইজ নামাতাকে আমি নাযাওঁ ৰাইজ মাতিছে আমি গৈছো মই ফালে এইবিলাক ভয় নকৰো হে দাদা মই জীৱনক লৈ মই ভয় নকৰো নহয় মই এইবিলাক ভয় নকৰো নহয় মই ৰাইজে মাতিলে মই যামেই দাদা আপোনালোকে শুনক কথাটো বুজক যদি ৰাইজ মাতে মই যাম ৰাইজ নামাতাকে মই নাযাওঁ নিউজ কৰিব দে নেক্সট হ'ব ঠিক আছে নহয় হ'ব মই নদী পুৰৰ কাৰণে ভাবি মই কি কাৰণত FIR দিব লগা হ'ল
নমস্কাৰ, মোৰ নাম সঞ্জয় ৰায়। মই বৰ্তমান আসাম টক্সৰ কোকৰাঝাৰ জিলাৰ মই সাংবাদিকতা কৰি আছোঁ। মই পৰহি এটা নিউজ কৰিছিলোঁ যে 7 নং ফুকুৰীয়া গ্ৰাম সমষ্টি, যে কোকৰাঝাৰ জিলাৰ 7 নং ফুকুৰীয়া গ্ৰাম সমষ্টিত মই এটা ৰাইজে মাতিছে ডেভেলপমেণ্টৰ কামৰ কাৰণে, যে সমষ্টিবাসীয়ে মানে সন্তুষ্ট নহয়, যিটো কাৰ্যবাহী সদস্য আছে তাৰ কাম কাজত সন্তুষ্ট নহৈ পেলাই মোক মাতিছে, আৰু মই মাতাৰ কাৰণে মই নিউজ কৰিবৰ কাৰণে গৈছিলোঁ তাত। আৰু নিউজ কৰাৰ পিছত যোৱাকালি নিউজটো বাজিছিলে মোৰ, বাজাৰ পিছত মোক অচিনাকি নম্বৰেৰে দুজন যুৱক ফোন কৰি মোক বিভিন্ন ধৰণৰ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিলে। কৈছে যে মই নিউজটো কৰাৰ কাৰণে যে মোক কৈছে মোক এনেকুৱা ধৰণৰ মই নিউজ কৰিব নালাগে বুলি মোক তেখেতসকলে দাবী ধমকি দিছে। আৰু নেক্সট টাইম যদি মই 7 নং ফুকুৰীয়া গ্ৰাম সমষ্টিত যাই যদি মই নিউজ কৰোঁ, তেতিয়াহ'লে তেওঁলোকে যদি মই নেক্সট টাইম কৰোঁ নিউজবিলাক, তেতিয়াহ'লে মোক প্ৰাণে মাৰাৰ ভাবুকি দিছে, আৰু মাৰি মোক কাটি পেলাই মোক মানে নদীত পেলাই দিয়াৰ মানে কথা তেনেকৈ ভাবুকি প্ৰদান কৰিছে। কাৰোবাৰ নাম লৈছে নেকি তেওঁলোকে? এটা সংগঠনৰ নাম লৈছে, যে NLFBৰ ল'ৰা হয় বোলে তেওঁলোকে, তেনেকৈ মোক মানে ধমকিটো দিছে। আজি কি কৰিলে? FIR মই আজি কোকৰাঝাৰ থানাত এখন মই 1000 দাখিল কৰিলোঁ, FIR দিছোঁ OC ছাৰক। আৰু মই এইটোৰ জৰিয়তে মই অসম চৰকাৰ আৰু আমাৰ BTR চৰকাৰক মই এইটোৱে অনুৰোধ কৰোঁ, যাতে এই যিজন ব্যক্তিয়ে মোক ধমকি দিছে তেখেতক যাতে অতি সোনকালে ক্ৰয়ত্ব কৰি উচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে।